ইউটিউব চেনেল খোলো দে হয় আপুনি খুলিব পাৰি আছে কোৱাচোন খোলো দে এডিট কৰা চলি এটা হলে ভাল আছিল নম্বৰ আছে স্ক্ৰিপ্ট আৰু কেমেৰাটো লাগছিল নহয় এক্টৰটো মইয়ে আছিলো বাৰু কথা নাই স্ক্ৰিপ্ট মই লিখিলো আৰু কেমেৰা টেনচন নাই মোৰ এটা ফোনত দৰকাৰ এই হাৰা আছি দেখোন কি ফোন কৰিছিলি এডিট কৰিব পাৰিবি কি এডিট ডিম্পু বেতাল এডিট মই কৰো হ'ব দে টেনচন নাই কি ভিডিও কৰবি ততে এখন তোৰ ভিডিওটো কৰা ডিম্পু বেতাল আচলকে তোৰ টেনচন ল'ব নালাগে এইটো কৰি দি আছে মই নিজে গম পাই তো দে হ'ব দে হেৰি কৰিব পাৰা গেল কোন দিনা বাস্তাত দে আজি কৰিম আমাৰ কি দে হ'ব দে নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা আৰু অলপ জ্ঞাপন কৰিলোঁ আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আজিৰ এই শুভ দিনটোতে আজি আমি এটা ইউটিউব চেনেলৰ শুভ আৰম্ভণি কৰিব বিচাৰিছোঁ আপোনালোকৰ অকণমান সঁহাৰিয়ে আমাৰ ইউটিউব চেনেলক অনুপ্ৰেৰণা আৰু উৎসাহ জনাব ধন্যবাদ খেলাখন ধৰ আহি ভিডিঅ' মাৰাব নালাগে মই একলাই ৰ'দত মৰি আছোঁ এই ৰ'দত মৰিব নোৱাৰি তো ভিডিঅ' কৰি মানুহে কত টকা ল'ব ধৰিছি কত গাড়ী ল'লা এই বেতালে কত গোবৰ ফেলা ভিডিঅ' বনাই পইচা ল'ব ধৰিছি তোৰ চলি পইচা হ'ব আমাক খুৱাই পিনে তই বহি খাব পাৰিবি যা এই মোক বিয়া ল'লে ভিডিঅ' কৰিব আজি কোনোবা চাব নোৱাৰে ভিডিঅ' এইগিলা মানুহৰ কাৰণে এই অৱস্থা আজি অসমত কত উন্নতি নাই কি গিলা যাবা চলিল হয় মই থকা জেগাত কোৱালিটি লাগে কোৱান্টিটি নালাগে যাবা দি গিলা কি মাল লৈ আছে এই হকেনো আপাক মাতাই কি ভাল ৰহে এক মিনিট তাক ফোন কৰি দিওঁ নালাগে এই নহয় নহয় এইটো